My dear friends, once again welcome to my YouTube channel. So my dear friends, আজি আমি আলোচনা কৰিম most important জিকে questions. তো বন্ধুসকল পলম নকৰে আজি ভিডিওটো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্ন দিয়া আছে right to education became a fundamental right in অর্থাৎ শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰত পৰিণত হৈছিল। শিক্ষাৰ অধিকাৰ কেতিয়া মৌলিক অধিকাৰ হিচাপে পৰিণত হৈছিল? তো most important question হয় বন্ধুসকল, জানিলে কমেন্ট কৰি জনাব। তো এর শুদ্ধ উত্তর হবে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার। অর্থাৎ 2010 সনের এপ্রিল মাহত শিক্ষার অধিকার মৌলিক অধিকার হিসেবে পরিগণিত হয়েছিল। তো এটি হচ্ছে নেক্সট কোয়েশ্চন লই স্ক্রিপ্ট রুটিন সাইড থেকে মোস্ট ইম্পর্টেন্ট হয় সবখিনি। তো কোয়েশ্চন নাম্বার 2 দিয়ে আছে হোয়াট ইজ দ্য নেম অফ দ্য ফার্স্ট ওমেন টু রিসিভ দ্য ভারত রত্ন? অর্থাৎ ভারত রত্ন লাভ করা প্রথম গৰাকী মহিলার নাম কি? অপশন এ দিয়ে আছে ইন্দিরা গান্ধী, অপশন বি দিয়ে আছে অরুণা আসাফ আলী, অপশন সি দিয়ে আছে এম এস শুভলক্ষ্মী অ্যান্ড ডি দিয়ে আছে মাদার টেরেসা। বন্ধুসকল জানিলে কমেন্ট করে জানাব কোনটো হবে এর শুদ্ধ উত্তর। তো এর শুদ্ধ উত্তর হবে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার। অর্থাৎ ইন্দিরা গান্ধী প্রথম মহিলা যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। তো এই হচ্ছে নেক্সট কোয়েশ্চন লই থ্রি দিয়ে আছে হু ইজ কল্ড ইন্ডিয়া জন অফ আর্ক? অর্থাৎ ভারতের জন অফ আর্ক বুলি কাক কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্য কারেক্ট আনসার ইজ অপশন সি রানী লক্ষ্মীবাই অফ ঝান্সি। অর্থাৎ ঝান্সির রানী লক্ষ্মীবাই হৈছে অর্থাৎ ঝান্সির লক্ষ্মীবাইক ইন্ডিয়ার জন অফ আর্ক বুলি কোৱা হয়, ভাৰতৰ জন অফ আৰ্ক। তো এইটো হৈছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ। 4ত দি আছে হু ইজ ন'ন এজ ইণ্ডিয়াছ মিছাইল ওমেন? ভাৰতৰ মিছাইল মহিলা বুলি কাক জনা যায়? অপশ্যন এ দি আছে কল্পনা চাওলা, বি দি আছে সুনিতা উইলিয়ামছ, সি দি আছে টেসি থমাস এন্ড ডি দি আছে বন্দনা শিবা। মিছাইল মেন বুলি ক'লে এ পি জে আব্দুল কালামক চিনি পাওঁ, আৰু ওমেন বুলি ক'লে কোনজন হ'ব মহিলা? মোস্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি টেসি থমাস হৈছে ভাৰতৰ মিছাইল ওমেন অৰ্থাৎ মিছাইল মহিলা। তো এইটো হৈছে নেক্সট কুৱেশ্যন লৈ 5ত দি আছে হু ওয়াজ দ্য ফার্স্ট ইন্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল? অলিম্পিকৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন? অপশ্যন এ দি আছে কৰ্ণম মল্লেশ্বৰী, বি দি আছে সাক্ষী মালিক, সি দি আছে পি ভি সিন্ধু এণ্ড ডি দি আছে সাইনা নেহৱাল। মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্য কাৰেক্ট আনসার ইজ অপশ্যন এ কৰ্ণম মল্লেশ্বৰী। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ। 6ত দি আছে হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? অপশ্যন এ দি আছে এণ্ডিজ মাউণ্টেইন ৰেঞ্জ, এণ্ডিজ পৰ্বতমালা মাউণ্ট এণ্ডিজ। তো বি দি আছে দ্য হিমালয় ৰেঞ্জ, হিমালয় পৰ্বতমালা। সি এ দিছে দ্য উৰাল মাউণ্টেন্স অর্থাৎ উৰাল পর্বতমালা। ডি দিয়ে আছে দ্য রকি মাউণ্টেন্স, রকি পর্বতমালা। বন্ধুসকল জানিলে কমেন্ট কৰি জনাব, এইটো মোস্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসার। অর্থাৎ এণ্ডিজ পৰ্বতমালা হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7ত দি আছে গেৰিছন হিল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? গেৰিছন পাহাৰ ভাৰতীয় কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ দি আছে ত্ৰিপুৰা, বি দি আছে নাগালেণ্ড, সি দি আছে মণিপুৰ এণ্ড ডি দি আছে আসাম। অৰ্থাৎ নৰ্থ ইষ্টতে আছে গেৰিছন পাহাৰখন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্য কাৰেক্ট আনসার ইজ অপশ্যন বি নাগালেণ্ড। অর্থাৎ গেরিসন হিল
সিচুয়েটেড ইন নাগাল্যান্ড। এইটো হৈছে নেক্সট কুৱেশ্যন লৈ নাগালেণ্ডত অৱস্থিত। কুৱেশ্যন নম্বৰ এইটো লৈ আহিছোঁ। এইটোত দি আছে হু ষ্টপড দ্য সতী ছিষ্টেম ইন ইণ্ডিয়া, বা বেন কোনে কৰিছিল? ভাৰতৰ সতী ব্যৱস্থা কোনে বন্ধ কৰিলে? অপশ্যন এ দি আছে লৰ্ড উইলিয়াম বেণ্টিক, বি দি আছে জন আডাম, সি দিছে লৰ্ড অকলেণ্ড, এণ্ড ডি দি আছে নান অফ দিছ, অৰ্থাৎ এটাও নহয়। বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট হয়, জানিলে কমেণ্টকে জনাব। এইবিলাক জানিব লগা কুৱেশ্যনছো হয়। তো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, যে কাৰেক্ট আনচাৰ, শুদ্ধ উত্তৰ। লৰ্ড উইলিয়াম বেণ্টিকে সতী প্ৰথা বন্ধ কৰিছিল, সতী ব্যৱস্থা। তো এই নেক্সট কুৱেশ্যন লৈ সতী ব্যৱস্থা। কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ। 9 দি আছে হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ দি আছে ৱাৰেন হাষ্টিংছ, বি দি আছে জন শ্বৰ, চি দিছে লৰ্ড ডেলহাউচি, এণ্ড ডি দি আছে নান অফ দি, অৰ্থাৎ ওপৰৰ একটা নহয়, ইয়াৰে এটাও নহয়, এইবোৰৰ এটাও নহয়। তো ইয়াৰে কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ৱাৰেন হেষ্টিং হৈছে সেইজন ব্যক্তি, ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ। তো এই নেক্সট কুৱেশ্যন লৈ 10 দি আছে হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া। ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? অপশ্যন এ দি আছে লৰ্ড উইলিয়াম বেণ্টিক, বি দি আছে ৰামমোহন ৰায়, অৰ্থাৎ ৰাজা ৰামমোহন ৰায়, চি দি আছে জেমছ আগষ্টাছ হিকি, এণ্ড ডি দি আছে নান অফ দিছ, এইবোৰ এটাও নহয়। বন্ধুসকল জানিলে কমেণ্ট জনাব কোনটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 শুদ্ধ উত্তৰ কোনটো হ'ব? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, জেমছ আগষ্টাছ হিকি, অৰ্থাৎ শৰ্টলি হিকি বুলিও থাকে কেতিয়াবা অপশ্যনত। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 11 লৈ আহিছোঁ। 11 দি আছে ৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ই কোৰ্ট লঞ্চড, অৰ্থাৎ ভাৰতৰ প্ৰথম ই কোৰ্ট ক'ত আৰম্ভ হৈছিল? তো এই অপশ্যনত দি আছে তেলেংগানা, বি দি আছে কৰ্ণাটক, চি দি আছে হায়দৰাবাদ, এণ্ড ডি দি আছে কেৰালা। কোনখন ৰাজ্যত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, যে কাৰেক্ট এনচাৰ, অৰ্থাৎ হায়দৰাবাদত প্ৰথম ই কোৰ্ট লঞ্চ কৰিছিল। মোষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰতিটো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট প্ৰতিটো কুৱেশ্যনছ। কুৱেশ্যন নম্বৰ 12 দি আছে হুইচ চিটি ইন ইণ্ডিয়া ইজ ন'ন এজ দ্য চিটি অফ ডেষ্টিনি। ভাৰতৰ কোনখন চহৰক চিটি অফ ডেষ্টিনি বুলি জনা যায়? অপশ্যন এ দি আছে আমৰাৱতী, বি দি আছে বিশাখাপট্টনম, চি দি আছে জয়পুৰ, এণ্ড ডি দি আছে কোজিকোড। কোনখন চহৰক চিটি অফ ডেষ্টিনি বুলি কোৱা হয় আমাৰ ভাৰতৰ? তাৰ শুদ্ধ উত্তৰ হ'ব, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন বি, বিশাখাপট্টনমক চিটি অফ ডেষ্টিনি বুলি কোৱা হয়। তেতিয়া নেক্সট কুৱেশ্যন লৈ 13 দি আছে হুইচ চিটি ইজ ন'ন এজ মাৰ্ভেলাছ চিটি। কোনখন চহৰক মাৰ্ভেলাছ চিটি বুলি জনা যায়? অপশ্যন এ দি আছে ৰিঅ' ডে জানেইৰ চিটি ইন ব্ৰাজিলত অৱস্থিত, বি দি আছে চাও পাউলো চিটি ইন ব্ৰাজিল, সিটোও ব্ৰাজিলত অৱস্থিত, চি দি আছে এল সালভেডৰ কাউণ্ট্ৰি ইন চেণ্ট্ৰেল আমেৰিকাত অৱস্থিত, এণ্ড ডি দি আছে ফৰ্টালেজা চিটি ইন ব্ৰাজিল, ই সালভেডৰ। তো যি নহওক কোনখন চিটি মাৰ্ভেলাছ চিটি বুলি কোৱা হয় জানিলে কমেণ্ট কৰি জনাব কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ৰিঅ' ডে জানেৰিঅ চিটি ইন ব্ৰাজিল, সেইটো চিটিক মাৰ্ভেলাছ চিটি বুলি জনা যায়। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 14 লৈ আহিছোঁ। 14 দি আছে হোৱাট এচিড ইজ ফাউণ্ড ইন লেমন।
নেমুত কি এচিড পোৱা যায় সায়েন্সৰ কুৱেশ্যন হয় এইটো অপশ্যন এ দি আছে এচিটিক এচিড বি দি আছে সাইট্ৰিক এচিড সি দি আছে এসকৰ্বিক এচিড এণ্ড ডি দি আছে মেলিক এচিড নেমুত কি এচিড থাকে তো এর কারেক্ট আনসার ইজ অপশন বি সাইট্রিক এসিড থাকে নেমু টেঙাত এটা হচ্ছে নেক্সট কোশ্চেন লই কোশ্চেন নাম্বার 15 দিয়ে আছে হোয়াট ইজ দ্য ক্যাপিটাল অফ সাইপ্রাস তো সাইপ্রাসের রাজধানী কি বন্ধুসকল প্রতিটা এক্সামত রাজধানীর নাম থাকে সেতে মানে ভারতের এটা দুটা রাজ্যৰ নাম থাকিব আৰু লগতে পৃথিৱীৰ যিকোনো এটা ঠাইৰ পৰা এটা দেশৰ নাম দিব পাৰে ইয়াৰ ৰাজধানী কি তো গতিকে ৰাজধানীখিনি ভালকৈ চাব তো অপশ্যন এ দি আছে জাগ্ৰেব বি দি আছে নিকোসিয়া সি দি আছে সোফিয়া এণ্ড ডি দি আছে গাবৰন তো কোনটো হবে শুদ্ধ উত্তৰ এটা আপোনালোকৰ এৰিলোঁ আজি তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উত্তৰটো কৰি দিলোঁ তো বন্ধুসকল এইখিনি আছে আজি ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব নাপাহৰিব আৰু ৰেগুলাৰ ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনে লাগিলে ভিডিঅ'টো থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'